গুড মৰ্ণিং এভৰিৱান। এতিয়া ৰাতিপুৱা বাজিছে 8টা। আজি আকৌ যাবলৈ ওলাইছোঁ অন্যতা ভাড়ালৈ। একেটাই ভাড়া, কালি ভাড়াটোৱেই। তো সেই ভাড়াটোকে এতিয়া আজি মাৰিবলৈ যাওঁ আৰু। তেতিয়াহ'লে এতিয়া খাবলৈ লৈছোঁ চাহ। এয়া চাহ চাহ ঠাণ্ডাত চাহ গৰম গৰম আৰু ফ্ৰাইড ৰাইচ খাইছে, ৰুটি আৰু চাহ। মোক ফ্ৰাইড ৰাইচ, ৰুটি চব্জি চাহ হয় নাই? অঁ ওলাওঁ। তেতিয়াহ'লে মই কামলৈ যাবলৈ ওলাইছোঁ। এতিয়া এয়া আমাৰ এই গৈছে, এই স্কুলত থ'বগৈ লাগিব। হাই কৈ দিয়া। মই স্কুল যাওঁ, ধুনু স্কুল যায়, মই ধুনুক থ'বলৈ যাওঁ। আমি চব যাবলৈ ওলাইছোঁ। আমাক গাঁওখনৰ ভিডিঅ'টো দেখাইছোঁ। এইখন আমাৰ গাঁও। ঘৰৰ পৰা ওলাই আহিছোঁ। আজি বতৰটো বৰ এটা ভাল নহয়, পূৰা কুঁৱলী দি আছে। কালিৰ পৰাই বতৰটো বেয়া, বহুত কুঁৱলী। কালিতকৈ আজি অকণ বেছিহে নি ন? অঁ কালিতকৈ বেছি, আজি ঠাণ্ডাটো বেছি। ধুনুৱে হাত মোজা, এইখন আমাৰ গেটখন, নামঘৰৰ গেটখন। এইটো নামঘৰ আমাৰ। কৰঙা তিনিআলি। আমাৰ এইখিনি মানুহবোৰ চব দা কটাৰী কমা শিল্পত জড়িত হয় মানুহখিনি মেক্সিমাম। এইখন হ'ল হেৰি স্কুল, মহৰ্ষি স্কুল, বদ্দা মন্দিৰ, আৰু এইফালে কৰঙা গাৰ্লছ। তেতিয়াহ'লে বন্ধুসকল, মই আহি পালোহি যোৰহাট কেঞ্চাৰ চেণ্টাৰ। বতৰটো বৰ এটা ভাল নহয়, অলপ কুঁৱলী দি আছে আৰু বতাহো দি আছে, বৰষুণ দিব যেন তেনেকুৱা লাগি আছে। বৰ সুন্দৰ পৰিৱেশ ইয়াত, বহুত চাফ চিকুণতা। এই বৰ্তমান আহি পাইছোঁহি ঘৰ। চাওঁচোন এতিয়া ঘৰত কোন কেনেকৈ কি কৰি আছে। অঁ পঢ়া নাই আজি? হে কি কৰি আছা? মোবাইল চাই আছে তাই। বাকৰে জোগৰে পাইছোঁহি। আহ পলাইছে, বেয়া দেখি পলাইছে। আহি পালাহিনে? অঁ পালোহি। ৰাইজ ঠাণ্ডা কেনেকুৱা? আমাৰ ফালে বহুত ঠাণ্ডা পৰিছে। তাকে বোলো আজি জুহালৰ ওচৰত এয়া মাংস বনাই আছোঁ। আমি সকলোৱে একেলগতে বহি মাংস বনাইছোঁ। কেনেকুৱা হ'ব খাবলৈ? মজা হ'ব যেন, মজা হ'ব যেন লাগিছে ন? বাৰু লাগিলে হয়, বনাইছো আৰু যেনে তেনে। অঁ তেজপাত দিবলৈ পাহৰিলোৱে বোলে। খাবা আজি। হালধি নিমখ দিয়া হ'লনে বাৰু? মই বনোৱা নাই আৰু, চবেই লাগি ভাগি আৰু। জুইৰ ওচৰত ভাত খাই খোৱাটোৱেই আমেজ। আমাৰ ছোৱালীয়ে ভাত খাইছে, মোবাইল চাই খাই খালি হয় নাই? মোবাইল চাই খাই ভাত। মোবাইল চাই খালে খোৱা ন? ভৰি ধুবা নে? ভৰি ধুবা? অঁ আমি বহি আছোঁ আৰু দেই, জুই চুই খুৱাই। আপোনালোকে খুৱাইছেনে বাৰু?